সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোকৰ সুবিধাৰ্থে তথা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মই গুণোৎসৱ 2022 চনৰ অতি প্ৰয়োজনীয় MCQ কেনেকৈ উত্তৰ বহীত সম্পূৰ্ণ কৰিব আপোনালোকৰ সুবিধাৰ্থে লৈ আহিছোঁ। আপোনালোকে ভালদৰে চাই মেলি কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ছাৰ বাইদেউসকল, এবাৰ গুণোৎসৱ ক্লাছ 3ৰ পৰা ক্লাছ 9লৈকে MCQ ফিল আপ কৰিবৰ কাৰণে আহিব। এই MCQ কেনেকৈ ফিল আপ কৰে আপোনালোকে চাওক। ছাৰ বাইদেউসকল, মই ক্লাছ 3ৰ পৰা 5ম শ্ৰেণীলৈকে কেনেকৈ ফিল আপ কৰে সেইটো লৈ আহিছোঁ। ইয়াত লিখা আছে ষ্টুডেণ্ট ইভলিউশ্যন ফ্ৰম। Please see instructions for filling up OMR sheet on the back side, side 2, Gunosov 2022, side 1. ইয়াত প্ৰথমে লিখা আছে কুৱেশ্যন বুকলেট সিৰিজ। মই বাছি লৈছোঁ বি। কুৱেশ্যন বুকলেট সিৰিজ A, B, C থাকিব পাৰে। তাৰে ভিতৰত বি বাছি লোৱাৰ কাৰণে তলত বিটো ডাৰ্কেনিং কৰি দিছোঁ। তাৰপিছত ডে হয়তো কিছুমানৰ 1 হ'ব, 1 হ'লে 1 লিখি তলত 1টো ডাৰ্কেনিং কৰিব। তাৰপিছত মই ডে 2 বাছি লৈছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। 2 লিখি তলত 2টো ডাৰ্কেনিং কৰিছোঁ। তাৰপিছত ইয়াত মিডিয়াম বেলেগ বেলেগ হ'ব পাৰে। আমাৰ সচৰাচৰ অসমত আছামিজ মিডিয়ামটো বেছি থকাৰ কাৰণে আৰু আমাৰ বিদ্যালয় আছামিজ মিডিয়াম হোৱাৰ কাৰণে আছামিজ মিডিয়াম মই বাছি লিখি লৈ আছামিজটো ডাৰ্কেনিং কৰিছোঁ। অলপ বগা দাগ ওলাইছে ভিডিঅ'ত, এইবিলাক ভালদৰে আপোনালোকে চাব ডাৰ্কেনিং কৰোঁতে। তাৰপিছত মই ইয়াত ডিষ্ট্ৰিক্ট লিখা আছে, ডিষ্ট্ৰিক্ট আমাৰ লখিমপুৰ হোৱাৰ কাৰণে লখিমপুৰ বাছি ল'লোঁ। ব্লক নাৰায়ণপুৰ আৰু ক্লাষ্টাৰ পটালি পাহাৰ এক্সটেনশ্যন 1। আৰু স্কুল কোড আপোনালোকে স্কুলটো লিখিব। স্কুল নেম আমাৰ বিজয়পুৰ হাইস্কুল হোৱাৰ কাৰণে বিজয়পুৰ হাইস্কুল লিখিলোঁ। ষ্টুডেণ্ট কোড আজিকালি আছে প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত। আৰু এইটো হৈছে ষ্টুডেণ্টে ফিল আপ কৰিব, সেইটোৰ কাৰণে ষ্টুডেণ্ট নেমটো দিয়া আছে। প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে এখন আহিব। মই লিখিলোঁ ৰাজদীপ শইকীয়া, যেনিবা এইটো ৰাজদীপ শইকীয়াৰ OMR SHEET। এতিয়া আপোনালোকৰ এই কুৱেশ্যন বুকলেটত কুৱেশ্যনবিলাক থাকিব আৰু অপশ্যনেল, আৰু তাৰে A, B, C, D 4টা অপশ্যন থাকিব। তাৰে যিটো শুদ্ধ এইটো আপোনালোকে ডাৰ্কেনিং কৰিব লাগিব। আপোনালোকে মানে ছাত্ৰ ছাত্ৰীসকলে এইটো কৰিব লাগিব, কাৰণ ইয়াত লিখা আছে MCQ to be fill up by student। এইটো ষ্টুডেণ্টৰ দ্বাৰা ফিল আপ কৰিব লাগিব, নিজে ষ্টুডেণ্টে ফিল আপ কৰিব লাগিব। এইটো কাৰণে আপোনালোকে ভালদৰে শিকাব ষ্টুডেণ্টক। ইয়াত মই এক্সাম্পল হিচাপে এটা লৈ আহিছোঁ। আপোনালোকৰ কুৱেশ্যন বুকলেট বেলেগকৈ থাকিব। আপোনালোকৰ সুবিধাৰ্থে মই এটা লৈ আহিছোঁ। ইয়াত 1 নম্বৰত দিয়া আছে বিশেষ শিক্ষা তলৰ কোনটোৰ লগত জড়িত। ইয়াত A দিয়া আছে প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত, B দিয়া আছে প্ৰতিভাশালী শিশুৰ শিক্ষাৰ লগত, আৰু C দিয়া আছে ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত, আৰু
দি দিয়া আছে শিক্ষক প্ৰশিক্ষণৰ লগত। মোৰ ইয়াত যিটো শুদ্ধ, এই শুদ্ধটো হৈছে প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত জড়িত। এই 4টা অপশ্যনৰ ভিতৰত মই এইটো বাছি ল'লোঁ আৰু এইটো বাছি লোৱাৰ লগে লগে মই ইয়াত 1 নম্বৰ এনচাৰ শ্বীটত মই লিখিম, ডাৰ্কেনিং কৰিম এ। এনেকৈ কৰিব আৰু এনেকৈ কৰিব। তাৰপিছত 2 নম্বৰত ইয়াৰ আছে প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল ৰচুৱে, বিত আছে কিলপেট্ৰিকে, চিত আছে প্লেটুৱে, ডিত আছে হাৰ্বাৰ্টে। ইয়াত মই বাছি লৈছোঁ প্লেটু, যিটো শুদ্ধ এইটো মই বাছি লৈছোঁ। চি অপশ্যনটো শুদ্ধ হোৱাৰ কাৰণে মই চিটো ডাৰ্কেনিং কৰিবলৈ লৈছোঁ। এনেকৈ ধুনীয়াকৈ ডাৰ্কেনিং কৰিব আৰু ইয়াত LP স্কুলৰ কাৰণে ষ্টুডেণ্টে কৰিব 58, ক্লাছ 3ৰ পৰা 5ম শ্ৰেণীলৈকে 58টা কুৱেশ্যন আহিব আৰু এই 58 চিৰিয়েল মতে কৰিব লাগিব। তাৰপাছত টু বি ফিল আপ বাই টিচাৰ /EE মানে এক্সটাৰ্নেল এবিলিটি আৰু 59ৰ পৰা 63লৈকে ষ্টুডেণ্টে কুৱেশ্যন সুধিব আৰু কুৱেশ্যনৰ এনচাৰ ভালদৰে দিলে 3 দিব আৰু যদি ইমান ভালকৈ দিয়া তেনেহ'লে 2 দিব আৰু অলপমানহে দিব পাৰিছে তেতিয়া 1 দিব আৰু একেবাৰে পৰা নাই তেনেহ'লে 0 দিব। সেইটো কাৰণে আপোনালোকৰ সুবিধাৰ্থে এইবিলাক লৈ আহিছোঁ। তাৰ পাছতে তলত নেম এণ্ড চিগনেচাৰ অফ টিচাৰ ইনচাইড দ্য বক্স অনলি, এই বক্সৰ ভিতৰত চহী কৰিব টিচাৰজনে। তাৰপিছত সেইটো বক্সত নেম এণ্ড চিগনেচাৰ of external evaluator inside the box only, এইটো সাইটত এক্সটাৰ্নেল এবিলিটৰে চহী কৰিব আৰু এইটো সাইটত টিচাৰজনে চহী কৰিব। যোনে ডিউটি কৰিছিলে সেইজনে কৰিব। থেংক ইউ।